হাই এভৰিৱান, আজি মই আপোনালোকৰ লগত নেমুৰ আচাৰ ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আৰু ৰেচিপিটো শ্বেয়াৰ কৰাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মই যিকোনো নতুন ভিডিঅ' আপলোড কৰিলে তাৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ নেমু আচাৰৰ কাৰণে যিখিনি ইনগ্ৰিডিয়েণ্টছ লাগিব সেইখিনি মই আপোনালোকৰ লিষ্ট দেখাই দিছোঁ। সেইখিনি ভালদৰে চাই লওক। আৰু প্ৰথমতে মই নেমু লৈছোঁ 5টা আৰু নেমুখিনি বাকলি গুচাই লৈছোঁ, কাৰণ নেমু বাকলিৰ সৈতে আচাৰ বনালে আচাৰটো অকণমান তিতা তিতা লাগিব পাৰে। সেইটো কাৰণে মই নেমুৰ বাকলিখিনি গুচাই নেমুখিনি এনেদৰে সৰু সৰুকৈ কুটি ল'লোঁ। আৰু ইয়াতে মই সৰহকৈ নিমখ দিম। নিমখ দিলে নেমুখিনি কোমল হৈ পৰিব আৰু তেতিয়া আমাৰ আচাৰটো খাবলৈও ভাল হ'ব। আৰু নিমখ দি পেলাই এই নেমুখিনি মই ঢাকন মাৰি 2 বা 3 দিন এনেদৰে ৰাখি দিম, 3 ৰাতি ৰাখি দিম। তাৰপিছতহে এইখিনি মই আচাৰৰ কাৰণে প্ৰিপেয়াৰ কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। এয়া দেখিছে 2-3 দিনৰ পাছত আমাৰ নেমুখিনি বহুত কোমল হৈ পৰিলে। আৰু এইফালে মই লৈছোঁ কেইটুকুৰামান আদাখিনি মই মিহি মিহিকৈ কুটি লৈছোঁ আৰু ৰ'দত ভালদৰে শুকুৱাই লৈছোঁ। লগতে কেইটামান কেঁচা জলকীয়া লৈছোঁ আৰু জলকীয়াকেইটা মই ঠাৰি অঁতৰোৱা নাই, ঠাৰিৰ সৈতে ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ। কাৰণ আচাৰৰ কাৰণে যিখিনি সামগ্ৰী আমাক লাগিব সেইখিনি সম্পূৰ্ণ ড্ৰাই হ'ব লাগিব, নহ'লে আমাৰ আচাৰটো বেয়া হৈ যাব। আৰু এয়া মই লৈছোঁ যিখিনি মছলা আচাৰৰ কাৰণে লাগিব সেইখিনি মছলা। ইয়াত আছে জিৰা, চফ, পাঁচফোৰণ আৰু শুকান ৰঙা জলকীয়াটো। আৰু এইখিনি জলকীয়াকেইটা বাদ দি বাকী গোটেই মছলাখিনি মই গেছত অলপ দেৰি ভাজি লৈছোঁ। যেতিয়া মছলাৰ পৰা এটা গোন্ধ ওলাব তেতিয়ালৈকে ভাজিম। বহুত বেছি ভাজিবও নালাগে, বেছি ভাজিলে মছলাখিনি খাবলৈ বেয়া হ'ব। আৰু আনফালে একেখন কেৰাহীতে মই 4 চামুচমান মিঠাতেল গৰম কৰি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। এই আচাৰটোত আমাৰ অন্য আচাৰৰ তুলনাত বহুত কম মিঠাতেলৰ প্ৰয়োজন হয় আৰু বহুত দিনলৈকে ভালে থাকে আচাৰটো। একো ৰ'দত নিদিলেও বহুত দিনলৈকে ভাল হৈ থাকে। আৰু যিকেইটা জলকীয়া মই শুকানকৈ শুকুৱাই লৈছিলোঁ কেঁচা জলকীয়া, সেইকেইটা মিহিকৈ কুটি ল'লোঁ, কুটি লৈ দি দিলোঁ টেঙাৰ লগতে। আৰু এইখিনি যিখিনি মছলা মই ভাজি লৈছিলোঁ সেইখিনি মই মিক্সিত মাৰি ল'লোঁ। মই পূৰা মিহি কৰি পেলোৱা নাই, কাৰণ আচাৰৰ কাৰণে আমাক যিখিনি মছলাৰ প্ৰয়োজন সেইখিনি অলপ গোটা গোটা হৈ থাকিলে খাবলৈ ভাল লাগে। আৰু এয়া গোটেইখিনি মছলা দি দিলে বেছি হ'ব, সেইটো কাৰণে মই আধা দিলোঁ আৰু আধা ৰাখি দিলোঁ। আৰু এতিয়া ইয়াতে মই দি লৈছোঁ আধা চামুচ হালধি আৰু দিছোঁ আধা চামুচ ৰেড চিলি পাউডাৰ। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰি ল'লোঁ। মিক্স কৰি পেলাই যিখিনি মিঠাতেল মই গৰম কৰি ৰাখিছিলোঁ সেইখিনি অলপ ঠাণ্ডা কৰি ইয়াতে দি ল'লোঁ। আৰু এইখিনি মিঠাতেলখিনিও মই ভালদৰে মিক্স কৰি ল'ম। আৰু এয়া দেখিছে আমাৰ আচাৰখিনি ৰেডি হৈ গ'ল আৰু কিমান ধুনীয়া এটা কালাৰ হৈছে। এতিয়া এই আচাৰখিনি মই গ্লাছৰ বটল এটাত ভৰাই ল'ম। বটলটো মই প্ৰথমতে ভালদৰে ধুই লৈছোঁ, ধুই পেলাই ৰ'দত শুকুৱাই শুকান কৰি লৈছোঁ। আৰু তাৰপিছত আচাৰখিনি ইয়াতে মই ভৰাই দিছোঁ। এই আচাৰখিনি আমি 2 দিনৰ পাছতে খাব পৰা হৈ যায়, কিন্তু যদি আমি অলপ বেছি দিন ৰাখোঁ তেতিয়াহ'লে আৰু বেছি সোৱাদ লগা হয়। আশা ৰাখিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম।